মহাৰাসৰ আগ ইয়াতহে টানি আছে সেইকাৰণে ই ৰিহাৰ্চললৈ নাই যোৱা মহাৰাসৰ ৰাগ ইয়াত টানি আছ কেলে ৰিহাৰ্চললৈ যাব পৰা নাই নেকি কি যাবি মন চনবোৰ ভাল নহয় কিহৰ তোৰ মন বেয়া কিহৰ মন বেয়া যাচোন মই একদিন অকলে অকলে তোৰ কৰি আছো তইতো এপাক মাৰিব পাৰ বহুত কথা এতিয়া নহয় পাছত কেতিয়াবা কম দে পাছত কেতিয়া কবি তোৰ কি হৈছে কচোন কি হৈছে ক'বলৈ কিটো আছে বহুত কথাও এইটো নকলে কেনেকৈ জানিম বহুত কথা কৈ আছ ক আকৌ কি হৈছে তোৰ পাছত কেতিয়াবা কম দে আজি নালাগে বল তেতিয়াহ'লে ৰাসলৈ যাওঁ তই গৈ থাক মই যাম এইয়া কেঁচলা ধৰিলেই নহয় আকৌ নহয় মোৰ কাম এটা আছে মই কৰি পেলাই গৈ থাকিম তই যা কি কাম আছে তোৰ আছে আৰু কিবা এটা তই যাচোন অকলে মানে চম্ভালিবই পৰা নাই মই বল হ'ব তই যা মই গৈ আছোঁ মই খাওঁতকৈ ঘৰৰ পৰা আহিলোঁ তাৰপৰা মই যাম তই যা নহয় তই মোৰ লগত যাব লাগিব নহয় তই বলচোন মই গৈ যাম নহয় বল বল তই ইমানকৈ লগ ধৰিছ যেতিয়া যাওঁ বল আহ সাংঘাতিক মানুহ এজন লগ পালো দেখোন বহুত দিনৰ মূৰত লগ পাইছোঁ কি আছে বুলি ক'লে এই ওজা এখন মাৰিব লাগে ওজা ক'ত এই বিয়া এখন আছে হয় নি হয় তাকে যাওঁ বোলো ওজা এখন মাৰিব লাগে আৰু তালিয়াকেইটা কেতিয়াবাই গ'ল হয় নি মই বোলো অকণ মই আগবাঢ়ো বাৰু সিহঁতি মানে কাটাৰিং আজিকালি কাটাৰিঙো কৰিব সিহঁতি মোৰ লগত তালো বজাওঁ সেইবিলাকে চলিবলৈতো কিবা এটা লাগে লাগে হয় আজিকালিতো বিয়া সভাত এইবোৰ ওজা চোজা গ'লে এটাই হ'ল আৰু ডিজে কিবা কিবি এইবোৰ ধাম ধুম মিউজিক সেইবোৰহে বজায় এইবোৰকে লৈ মানে বহুত সপোন ভাবিছিলোঁ হয় দেই এতিয়া সপোন হৈয়ে থাকিল আৰু একো নহ'ল আৰু এইবিলাক ভাল কৰিছে এই বস্তুটো যে জীয়াই ৰাখিছে হয় হেৰাই গ'লেতো আৰু কামেই নাই আমাৰ অসমীয়াৰ কোনো অস্তিত্বই নাইকিয়া হ'ব অসমীয়াৰ চিনাকি হয় ই এই বাঁহীটোক লৈ সপোন দেখিছে আপুনি ঢোলটোক লৈ সপোন দেখিছে ময়ো কিন্তু সপোন দেখি আছো ভাল কথা ডাঙৰ গায়ক হোৱাৰ ভাল কথা এইবাৰ আমি সেই দুইটাই ৰাস কৰিছো নহয় বঢ়িয়া কথা বাঁহী বজাই মই গান গাওঁ ভাল কথা জমি থাকে ৰাসত মহাৰাস বঢ়িয়া পিছে দেৰি নকৰো আমি আকৌ সেই ৰিহাৰ্চলত যাব লাগে নহয় মই যাবগৈ লাগিব নহয় আকৌ কাৰণ পানী তোলা সময় পাবগৈ লাগিব ঠিক আছে আপুনি যাওক তেতিয়া যাওঁ দেই আমাৰ ফালে হ'লেও মাতিম নিশ্চয় যাম কিন্তু এটা কথা আকৌ এই তেল টুপি হাত আৰু এখন কি কয় সেইকেইখনৰ কাৰণেহে নিমন্ত্ৰণ হৈ থাকে তেতিয়া যাম কেনেকি আপুনি গৈ থাকক পানী তোলালে পাবগৈ লাগিবতো তাত আকৌ বাট চাই থাকিব যে পিছে হেৰি নহয় বিয়াখন কাৰ ঘৰত নকলে নহয় বিয়াখন এই বিয়াখন কেলে মুলুকৰ জীয়েক এই দেহা এই ৰাস চাক কৰিবলৈ যায় তাই এই তাইৰে বিয়া
যাওঁ আৰু দেৰি নকৰোঁ ঠিক আছে দেই অঁ ঐ তই যা মই ৰিহাৰ্চেললৈ নাযাওঁ মোৰ আকৌ কি হ'ল হঠাৎ এতিয়াহে বুজিছো ইয়াৰ সপোন তাৰমানে সপোন হৈ ৰ'ল বেলেগে কোনোবাইহে লৈ গ'ল ঐ তই কোৱা নাছিলি নেকি খোলা খুলিকে সেইটোতো তোৰ ভুল আছিল তই ক'ব লাগিছিল মোক খুলি যে তোক মই ভাল পাওঁ তই ভাল পাই দেখিলে কিডাল হ'ব কম কম বুলি থাকোঁতেই গ'লো হ'ব দে তই যা মই ঘৰলৈ যাওঁ এই ৰচোন ৰ তই ঘৰলৈ যাওঁ বুলি ক'লি যে ঐ কোনচোন কোন ৰ ঐ তই কথাবিলাক বৰ চিন্তা চৰ্চা কৰি নাথাকিবি যি হ'ল বাদ দে বুজিছ আৰু বেলেগ আছে নহয় হ'ব দে মই কিবা এটা কৰিম ঠিক আছে হ'ব ঐ ৰাতিপুৱা মই তোৰ ওচৰলৈ যাম দেই চাগে ৰাতি টোপনিয়ে নগ'ল ন নগ'লো কি কৰিবি ময়ো তোৰ কথাকে ভাবি ভাবি মোৰো টোপনি নাহিলে সেইকাৰণে ৰাতিপুৱাই তোৰ ওচৰলৈ আহিলোঁ দুইনো কি কৰিছে কি নাই কৰা তাকে খবৰ এটা ল'লোহি এৰা মোৰ সপোনবোৰ সপোন হৈ ৰ'লো বাস্তৱ কেতিয়াও আৰু নহ'ব নহয় কিবা এটা চিন্তা কৰিব লাগিব কাৰণ তইতো এনেকৈ সংসাৰ নকৰাকৈ থাকিব নোৱাৰিবি কৰিম বুলিও ভবা নাই আৰু এবাৰ সপোন ভাগিল যেতিয়া আকৌ জানো বাস্তৱ ৰূপ পাব ভুলটো তোৰ গাতহে তইতো মুখ খুলি তাইক ক'ব লাগিছিল তই নকলি বোধহয় চাগে তাইও নাজানে দুখটো তোৰ গাতহে ঠিকেই কৈছ দুখটো মোৰেই আচলতে কি জানো তাইক যে মই ভাল পাওঁ মই তাইক কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিম কৰিম বুলি ভাবোঁতেই
থাকিয়ে গ'লো সেইকাৰণে বাঁহী বজাই বজাই দিনবোৰ অতিবাহিত কৰি আছিলি। বাঁহীৰ সুৰতেই মোৰ দুখবোৰ মই প্ৰকাশ কৰি মই শান্তি পাওঁ, ভাল লাগে মোৰ। হ'ব দে, বাঁহীটোৱে হ'ব মোৰ জীৱন সংগ।